প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোক আটাইয়ে ভালে কুশলে আছে। আজি আপোনালোকক এটা খুবেই ইণ্টাৰেষ্টিং কাহিনী শুনাম বুলি ভাবিছোঁ। কাহিনীটো হ'ল শালগ্ৰাম, তুলসী আৰু শংখৰ জন্ম ৰহস্য। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগে এটি অনুৰোধ, আপোনালোকে যেন ৰহস্য চেনেলটো ছাবস্ক্ৰাইব কৰি থয়, যাতে ৰহস্য চেনেলৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে নিয়মীয়াকৈ চাই থাকিব পাৰে। আহক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব, ইতিমধ্যে আপোনালোকক জনাইছোঁ, শালগ্ৰাম, তুলসী আৰু শংখৰ জন্ম ৰহস্য। পৌৰাণিক আখ্যান মতে স্বৰ্গ, মৰ্ত্য, পাতাল এই তিনিও লোকৰে অধিকাৰী হৈছে একমাত্ৰ ভগৱান বিষ্ণু। বিষ্ণুৱেই হ'ল সৃষ্টি, স্থিতি, প্ৰলয়ৰ মূল হোতা। ভগৱান বিষ্ণুৱে যুগে যুগে বিভিন্ন ৰূপে অৱতাৰ গ্ৰহণ কৰি আহিছে। বিষ্ণুৰ নাভিকমলৰ পৰাই ব্ৰহ্মাৰ জন্ম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও তেখেতৰ কীৰ্তন ঘোষাত কৈছে, তজু নাভি কমলত ব্ৰহ্মা ভৈলাজাত। যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত। সত্য, ৰজ, তম এই তিনি গুণৰ বাবে ব্ৰহ্মা, বিষ্ণু আৰু শিৱই তিনি মূৰ্তি ধাৰণ কৰিছে। এই তিনিওজনৰ ওপৰত স্বজন, পালন আৰু সংহাৰৰ ভাৰ আছে। ব্ৰহ্মাই স্বজন, বিষ্ণুৱে পালন আৰু শিৱই সংহাৰৰ ভাৰ লৈ তিনিও নিজ নিজ কৰ্তব্য পালন কৰিছে। প্ৰত্যেকৰে কৰ্তব্য ভিন ভিন হ'লেও প্ৰয়োজন সাপেক্ষে বিষ্ণুৱে এই সকলো কৰ্ম কৰিব লগা হয়। গীতাত কৈছে, যেতিয়াই পৃথিৱীত ধৰ্ম গ্লানি হয়, অধৰ্মৰ প্ৰাদুৰ্ভাৱ ঘটে, তেতিয়াই দুষ্টক দমন, সন্তক পালন কৰি পৃথিৱীত শান্তি স্থাপনৰ অৰ্থে ভগৱানে অৱতাৰ গ্ৰহণ কৰে। গতিকে ভগৱান বিষ্ণুৰ যি শালগ্ৰাম, তুলসী, শংখ এইসমূহৰ এটা ওতঃপ্ৰোত সম্বন্ধৰে জড়িত হৈ আছে। গতিকে এই কাহিনীটো শুনিলে আপোনালোকে সকলো গম পাব। এসময়ত শংখচূড় নামে এজন দৈত্য প্ৰবল প্ৰতাপী হৈ উঠিছিল। এওঁ আছিল ত্ৰিভুৱন বিজয়ী বীৰ। এওঁৰ ভাৰ্যা আছিল তুলসী। এই তুলসী আকৌ লক্ষ্মী ভক্ত ৰজা ধৰ্মধ্বজ আৰু ৰাণী মাধৱীৰ কন্যা। তুলসী আছিল লক্ষ্মী অংশে জাতিকা, অপৰূপা আৰু ৰাজলক্ষ্মী চিহ্নযুক্তা। তুলসীয়ে বিষ্ণুক স্বামীৰূপে পাবলৈ বদৰিকাশ্ৰমত কঠোৰ তপস্যা কৰিছিল। তুলসীৰ তপস্যাত সন্তুষ্ট হৈ ব্ৰহ্মাই তুলসীক দেখা দি বিষ্ণু অংশজাত মংগল কৱচযুক্ত দৈত্যৱতী শংখচূড়ক পতিৰূপে গ্ৰহণ কৰিবলৈ উপদেশ দিছিল। আনহাতে শংখচূড়েও যৌৱনকালত এজনী পৰমা সুন্দৰী, সুযোগ্যা আৰু পতিব্ৰতা পত্নী লাভ কৰিবৰ আশাৰে বহু বছৰ কৃষ্ণৰ আৰাধনা কৰিছিল। শংখচূড়কো ব্ৰহ্মাই দেখা দি তুলসীক পত্নীৰূপে গ্ৰহণ কৰাৰ কথা কৈছিল। ব্ৰহ্মাৰ কথামতে দৈত্যৰাজ শংখচূড়ে তুলসীক লাভ কৰিবৰ বাবে বদৰিকাশ্ৰম পাইছিল। তেওঁ তুলসীক দেখি মোহিত হৈছিল। কামদেৱ তুল্য ৰূপৱান, দেহত নানা অলংকাৰ বিভূষিত যুৱক শংখচূড়ক দেখি দেৱী তুলসীৰ মনো পুলকিত হৈছিল। দুয়ো কথোপকথন কৰি থাকোঁতে হঠাৎ ব্ৰহ্মাই দেখা দিছিল। দুয়োজনে ব্ৰহ্মাক প্ৰণাম জনাইছিল। তেতিয়া ব্ৰহ্মাই শংখচূড়লৈ চাই ক'লে, হে শংখচূড়, তুমি এইজনী তুলসীক গন্ধৰ্ব প্ৰথামতে বিবাহ কৰোৱা। এওঁ মহাসতী, সমগ্ৰ ৰমণীকুলৰ ৰত্নস্বৰূপা। এই তুলসীৰ সতীত্বৰ প্ৰভাৱত তুমি দৈত্য, দানৱ, দেৱতা, মানৱ সকলোকে পৰাজিত কৰিব পাৰিবা। ব্ৰহ্মাই এইবাৰ তুলসীলৈ চাই ক'লে, হে দেৱী, তুমি লক্ষ্মী অংশে জন্ম লাভ কৰা মহাসতী আৰু এই শংখচূড় বিষ্ণু অংশে জন্ম লাভ কৰা।
ৰাধাৰ দ্বাৰা অভিযুক্ত সুদামা। এওঁ পৰম বিষ্ণু ভক্ত। এওঁৰ গাত বিষ্ণুৰ মংগল কৱচ আছে। এওঁক বিষ্ণুৰ বাহিৰে কোনো দেৱতাই পৰাজিত কৰিব নোৱাৰিব। এওঁ মহাবীৰ। এওঁৰ সমান পৰাক্ৰমী বীৰ দেৱাসুৰৰ মাজত পোৱা নাযায়। সময়ত দুয়োৰে অভিশাপ খণ্ডন হৈ তোমালোক পুনৰ বৈকুণ্ঠ ধামলৈ যাব পাৰিবা। মই আশীৰ্বাদ কৰিছোঁ, যেতিয়ালৈকে তুলসীৰ সতীত্ব বিসৰ্জন নিদিয়ে তেতিয়ালৈ দুয়ো অমৰ হৈ থাকিবা। কথাখিনি কৈ ব্ৰহ্মাদেৱ ব্ৰহ্মলোকলৈ গুচি গৈছিল। তেওঁৰ নিৰ্দেশক্ৰমে তুলসী আৰু শংখচূড়ৰ গন্ধৰ্বৰ প্ৰথমতে বিবাহ সম্পন্ন হৈছিল। তুলসী আৰু শংখচূড়ে গন্ধৰ্বৰ প্ৰথমতে বিবাহ সম্পন্ন কৰাৰ পাছতেই বদৰিকাশ্ৰমৰ সেই পুণ্যতীৰ্থত বহু বছৰ দাম্পত্য জীৱন যাপন কৰিছিল। তাৰ পিছত শংখচূড়ে প্ৰিয়তমা ভাৰ্যা তুলসীৰ সৈতে নিজ ৰাজ্যলৈ গমন কৰি ৰাজ্য শাসন কৰাৰ লগতে প্ৰিয়তমা ভাৰ্যাৰ সৈতে বহু হেজাৰ বছৰ মধুৰ জীৱন যাপন কৰিছিল। শংখচূড় প্ৰবল প্ৰতাপী দৈত্যৰাজ। তেওঁ নিজ বাহুবলেৰে মৰ্ত্যৰ সকলোবোৰ ৰাজ্য, সমগ্ৰ পাতালপুৰী, গন্ধৰ্বলোক আৰু ইন্দ্ৰলোক জয়লাভ কৰি নিজৰ শাসন অটুট ৰাখিবলৈ সমৰ্থ হৈছিল। উপপুৰাণত পোৱা যায় যে প্ৰথম যুদ্ধলৈ যাত্ৰা কৰাৰ সময়ত মহাসতী তুলসীয়ে শংখচূড়ক এধাৰি নিজ হাতে কথা সুগন্ধি ফুলৰ মালা পিন্ধাই কৈছিল, হে স্বামী দেৱতা, মই তোমাক এই মালাধাৰ অৰ্পণ কৰিলোঁ। যুদ্ধলৈ গ'লেই এই মালা ডিঙিত পিন্ধি যাবা। মোৰ সতীত্বৰ প্ৰভাৱত এই মালা সদায় সতেজ হৈ থাকিব আৰু তুমি নিৰ্বিঘ্নে যুদ্ধ জয় কৰিব পাৰিবা। কালক্ৰমত শংখচূড় মহা অত্যাচাৰী হৈ উঠে। এওঁৰ পৰাক্ৰমত স্বৰ্গৰ দেৱতাসকলো শান্তিৰে থাকিব নোৱাৰা হ'ল। শংখচূড়ে বাৰে বাৰে দেৱতাৰ যজ্ঞ ধ্বংস কৰিব ধৰিলে। উপায়ন্তৰ হৈ দেৱতাবিলাকে শংখচূড়ক কেনেকৈ নিধন কৰিব পাৰি তাৰ উপায় চিন্তা কৰি নাৰদৰ নিৰ্দেশক্ৰমে সংহাৰকৰ্তা শিৱৰ ওচৰ পালেগৈ। দেৱতাৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ শিৱই দৈত্য নিধনৰ আশ্বাস দিয়ে আৰু যজ্ঞ ৰক্ষাৰ দায়িত্ব নিজে লয়। শংখচূড় আৰু শিৱৰ মাজত তুমুল যুদ্ধ হয়। কিন্তু শংখচূড়ক বধ কৰিব পৰা শক্তি স্বয়ং সংহাৰকৰ্তা শিৱৰো নাছিল। বিষ্ণু বা কৃষ্ণৰ সহায় অবিহনে শংখচূড় বধৰ আশা নাইকিয়া হ'ল। শংখচূড় কেনেকৈ ইমান অত্যাচাৰী আৰু বলিয়ান হ'ল তাৰ এটি কাহিনী এনেধৰণৰ। এদিন কৃষ্ণ লক্ষ্মীৰ সৈতে অন্তঃপুৰত আছিল। তেতিয়া দুবৈ ৰূপে সুদাম কৃষ্ণৰ দ্বাৰ ৰক্ষক আছিল। সেই সময়তে ৰাধাই কৃষ্ণক দেখা কৰিবলৈ আহিছিল। কিন্তু সুদামে ৰাধাক বাট এৰি নিদি বহুতো কুবাক্য প্ৰয়োগ কৰিলে। তেতিয়া ৰাধাই ক্ৰোধান্বিত হৈ সুদামক অসুৰ হ'বলৈ শাপ দিলে। এই সুদামে যদু বংশত শংখচূড় নামে জন্ম ল'লে। ভগৱান কৃষ্ণই তেতিয়া সুদামক প্ৰবুদ্ধি কৈছিল, সুদাম, তুমি ৰাধাৰ অভিশাপত দৈত্যকুলত জন্ম লাভ কৰিলেও সদায় তুমি মোৰ অংশৰ পৰা জন্ম লাভ কৰি বিষ্ণুৰ পৰম ভক্ত হ'বা। তেওঁ তোমাক ৰক্ষা কৰিব। তেওঁৰ ইচ্ছা নহ'লে তোমাক কোনোৱে পৰাজিত কৰিব নোৱাৰিব। তোমাৰ মৃত্যু হ'লে তুমি মোক পুনৰ লাভ কৰিব পাৰিবা। আনহাতে তুলসীও আগৰ জন্মত বৃন্দাৱতী নামে কৃষ্ণৰ ভাৰ্যা আছিল। এদিন গণেশে ধ্যানত মগ্ন হৈ থকা অৱস্থাত বৃন্দাৱতীয়ে তেওঁক পৰীক্ষা কৰিবলৈ বুলি তেওঁৰ আগত নৃত্য কৰি আছিল। তেতিয়া গণেশে ক্ৰোধ কৰি তেওঁক মানৱী জন্ম লৈ অসুৰৰ ভাৰ্যা হ'বলৈ শাপ দিলে। প্ৰভু কৃষ্ণই তেওঁকো প্ৰবুদ্ধি কৈছিল, হে দেৱী, তুমি ভাৰতভূমিত জন্ম লাভ কৰি মোৰ অংশজাত দেৱনাৰায়ণক সময়ত স্বামীৰূপে লাভ কৰিবা। আন এক আখ্যান মতে গোলোকধামত কৃষ্ণৰ দাসী আৰু ৰাধাৰ সখী হিচাপে থাকোঁতে এদিন কৃষ্ণৰ লগত সহবাস কৰিছিল। তেতিয়া ৰাধাই এই কথা জানিব পাৰি তেওঁক মানৱী ৰূপে মৰ্ত্যত জন্ম লাভ কৰিবলৈ অভিশাপ দিছিল। সেয়ে এই জন্মত তুলসী শংখচূড়ৰ ভাৰ্যা হ'বলগীয়া হ'ল।
বিষ্ণুই দেৱতাসকলক শংখচূড় আৰু তুলসীৰ পূৰ্বজন্মৰ কথা ব্যক্ত কৰাৰ পাছত এডাল ত্ৰিশূল দি কৈছিল, এই ত্ৰিশূলেৰে মহাদেৱে শংখচূড়ক বধ কৰক। মোৰ ভক্ত হৈ শংখচূড়ে মোৰ কবচ ধাৰণ কৰিছে, তেওঁক মোৰ ত্ৰিশূলৰ দ্বাৰাহে বধ কৰা সম্ভৱ হ'ব। শংখচূড়ৰ গাত মোৰ কবচ থকালৈকে আৰু ব্ৰহ্মাৰ বৰপ্ৰাপ্ত তুলসীৰ সতীত্ব থকালৈকে শংখচূড়ক বধ কৰা অসম্ভৱ। সেয়ে মই ব্ৰাহ্মণৰ বেশে শংখচূড়ৰ পৰা মই প্ৰদান কৰা কবচটো খুজি আনিম। তেওঁ মহাদানেই ব্ৰাহ্মণক কেতিয়াও বিমুখ নকৰে। আনহাতে তুলসী মহাসতী, গতিকে ময়েই শংখচূড়ৰ বেশে তুলসীৰ সতীত্ব হৰণ কৰিম। তেতিয়াহে দেৱসমাজে শংখচূড়ক বধ কৰিব পাৰিবা। শিৱ আৰু শংখচূড়ৰ মাজত তুমুল যুদ্ধ হয়। যুদ্ধত শিৱ পৰাস্ত হয়। ইয়াৰ পিছত হৰি পৰায়ণ ৰজা মদ্যাধিপতি অশ্বৱতীৰ হাতত শংখচূড় বন্দী হয়। কৃষ্ণ সদায় ভক্তৰ অধীন, সেয়ে হৰিভক্ত অশ্বৱতীয়ে শংখচূড়ক বন্দী কৰিবলৈ সক্ষম হয়। এই চেপতে কৃষ্ণই ব্ৰাহ্মণৰ বেশ লৈ শংখচূড়ক মুক্তিৰ বিনিময়ত শংখচূড়ৰ পৰা মংগল কবচ বিচাৰিলে। দানী আৰু দাম্ভিক শংখচূড়ে আগপিছ নাভাবি মুক্তিৰ পণত কবচ কৃষ্ণক দি দিয়ে। এই সময়ত দেৱতাবিলাক নাৰায়ণ পূজাত ব্যস্ত আছিল। শংখচূড়ে পুনৰ পূজা লণ্ডভণ্ড কৰি দেৱতাৰ লগত যুদ্ধ কৰে। শিৱই শংখচূড়ৰ লগত যুদ্ধত ব্যস্ত থকাৰ সময়তেই কৃষ্ণই শংখচূড়ৰ ৰূপ ধাৰণ কৰি তুলসীৰ শয়ন কক্ষত প্ৰৱেশ কৰি তুলসীৰ সতীত্ব হৰণ কৰে। পিছত তুলসীয়ে কৃষ্ণক প্ৰকৃত স্বামী নহয় বুলি জানি ক্ৰোধিত হৈ কৃষ্ণক অভিশাপ দি কয়, মায়াৰূপে সতীৰ সতীত্ব কৰিলি হৰণ। সতীত্ব হৰণ কৰাৰ কাৰণে তোৰ দেহা শিল হৈ যাওক, এই শাপ কদাপি নহয় খণ্ডন। তেতিয়া কৃষ্ণই নিজৰ পৰিচয় দি কয়, বিষ্ণু মই, আছিলা অতীতত বৃন্দাৱতী নামে প্ৰিয় ভাৰ্যা মোৰ। গণেশৰ সাপে আহি লভিলা জনম, দেৱী ময়ো দিলোঁ সাপ বৃক্ষ হৈ লভিবা জনম। তেতিয়া তুলসীয়ে নিজৰ ভুল বুজিব পাৰি কৃষ্ণক ক্ষমাভিক্ষা মাগিলে। তেতিয়া কৃষ্ণই পুনৰ ক'লে, কদাপি এই সাপ লৰচৰ নহয়। দেৱী, মোৰ সাপৰ ফলত তোমাৰ দেহা গণ্ডকী নদী ৰূপে জন্ম ল'ব লাগিব আৰু তোমাৰ সুদীৰ্ঘ চুলি বৃক্ষৰূপে জন্ম ল'ব। তোমাৰ এই নামেৰেই সেই বৃক্ষৰ নাম তুলসী হ'ব। তুমি মোৰ অতি মৰমৰ, সেয়ে মোৰ সাপে তোমাৰ দেহা গৈ মধুবনত গণ্ডকী নদী হৈ জন্ম ল'বা। তোমাৰ সাপে মই শিলা হৈ তোমাৰ বুকুতে থাকিম। নিজে মই পোক হৈ সেই শিল খুলি খুলি ভক্ষণ কৰিম। সেই শিলাৰ নাম হ'ব শালগ্ৰাম শিলা। এতিয়া তুমি গণেশৰ সাপৰ পৰা মুক্ত হ'লা আৰু কোনো যুগতে তোমাৰ মোৰ এৰাৰি নহয়। সেয়ে মই শিলা আৰু তুমি বৃক্ষ হ'লা। দেৱতা, ব্ৰাহ্মণ, বৈষ্ণৱে এই শালগ্ৰামত পূজা কৰিব আৰু তোমাৰ বৃক্ষপাত সদায় মোৰ বুকুত থাকিব। আমাক যি সদায় পূজা কৰিব আমি তাতেই থাকিম। সি মৃত্যুৰ পাছতো বৈকুণ্ঠত স্থান পাব। কাতি বিহুৰ দিনা তোমাক সকলোৱে পূজা কৰিব আৰু তোমাৰ বংশ বৃদ্ধি হ'ব। তুলসীয়ে তেতিয়া স্বামীৰ অৱস্থা কি হ'ব জানিব বিচৰাত কৃষ্ণই ক'লে, শিৱৰ হাতত তোমাৰ স্বামী শংখচূড়ৰ মৃত্যু হ'ব। মৃতদেহ তোমাৰ বুকুতেই পেলাই দিব। সেই দেহৰ পৰা অসংখ্য শংখৰ জন্ম হ'ব। সেই শংখও তোমাৰ লগতে থাকিব। আমাৰ পূজাৰ শেষত সেই বাদ্য বজাব। শংখ বাদ্য বজাৰ লগে লগেই অমংগল দূৰতে বিদূৰ হ'ব। মৃত্যুৰ লগে লগে যি শংখ বাদ্য বজাব সেই আত্মাৰ কাষলৈ যমদূত আহিব নোৱাৰে। তুলসীয়ে কৃষ্ণৰ শাপ আৰু নিৰ্দেশক্ৰমে গণ্ডকী নদী ধাৰণ কৰে। ইফালে শংখচূড়ৰ কবচ আৰু তুলসীৰ সতীত্ব হৰণ কৰাৰ পিছত শিৱৰ হাতত শংখচূড়ৰ মৃত্যু হয়। শিৱই মৃতদেহ গণ্ডকী নদীত পেলাই দি শংখচূড়ক শংখৰূপে জন্ম ল'বলৈ ক'লে।
এইদৰে বিষ্ণুৱে অত্যাচাৰী হৈ উঠা দৈত্য শংখচূড়ক সংহাৰকৰ্তা শিৱৰ দ্বাৰা নিধন কৰি ধৰাত শান্তি স্থাপন কৰিলে। এইদৰে বিষ্ণু বা কৃষ্ণৰ নিজ অংশৰ পৰাই তুলসীৰ শাপত শালগ্ৰাম শিলাৰ জন্ম হয়। কৃষ্ণৰ শাপত শংখচূড়ৰ পত্নী তুলসীয়েই তুলসী বৃক্ষৰূপে জন্ম লাভ কৰে। আনহাতে শংখচূড়ৰ পৰাই শংখৰ জন্ম হয়। আজিও গণ্ডকী নদীত শালগ্ৰাম শিলা আৰু শংখ পোৱা যায়। শালগ্ৰাম শিলাক হিন্দুসকলে বিষ্ণুৰ মূৰ্তি হিচাপে পূজা কৰি আহিছে। এই শিলাক পূজা কৰা পুষ্পৰ নাম নিৰ্মালী আৰু জলৰ নাম পদজল। ইয়াক ভক্তি সহকাৰে গ্ৰহণ কৰিলে আয়ুস বৃদ্ধি হয়। বিষ্ণু পূজাৰ পিছত সৰ্বমংগলাৰ্থে শংখ বজোৱা হয়। শালগ্ৰাম শিলাৰ পানী পান কৰোঁতাই সকলো মহাপাপৰ পৰা মুক্তি লাভ কৰে আৰু মৃত্যুৰ পাছত তেওঁৰ আত্মাই ভগৱান কৃষ্ণত বিলীন হ'ব পাৰে বুলি বিশ্বাস কৰা হয়। শংখ সকলো দেৱকাৰ্য বা শুভ কৰ্মত লাগে। তুলসী এবিধ ঔষধি উদ্ভিদ। ইয়াক হিন্দুৰ অতি পবিত্ৰ বুলি গণ্য কৰা হয়। বিভিন্ন পূজা অৰ্চনাত অন্যান্য গন্ধপুষ্প, ধূপ, দীপ, নৈবেদ্যৰ লগতে তুলসীৰ পাত ব্যৱহাৰ কৰা হয়। তুলসী পত্ৰ চয়নকালত যদি শাখা ভাঙি যায় তেনেহ'লে বিষ্ণুৰ হৃদয়ত আঘাত প্ৰদান কৰা হয়। অস্নাত অৱস্থাত তুলসী চয়ন কৰি যি ব্যক্তিয়ে পূজা কৰে তেওঁ অপৰাধী হয় আৰু তেওঁৰ পূজা নিষ্ফল হয়। সেয়ে স্নান কৰি তুলসী পত্ৰ চয়ন কৰিব লাগে। তুলসীৰ পাত শংখত দিয়া নাৰী চিৰকাল পতিব্ৰতা হয়। হিন্দুৰ প্ৰতি ঘৰে ঘৰে চোতালৰ সন্মুখত তুলসী বৃক্ষ ৰোপণ কৰি পবিত্ৰভাৱে সেৱা আগবঢ়োৱা হয়। আজিও কাতি বিহুত তুলসী গছ ৰোপণ কৰি সন্ধ্যা ইয়াৰ ওচৰত ধূপ, দীপ, নৈবেদ্য আগবঢ়াই পূজা অৰ্চনা কৰাৰ নিয়ম আমাৰ সমাজত চলি আহিছে। তেনেহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ ওলাইছোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিল, লাইক এটা নিশ্চয়কৈ কৰি দিব, কমেণ্টত জনাব আৰু ভিডিঅ'টো আত্মীয় স্বজন তথা বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'ৰ পৰা সকলো লোক সমৃদ্ধ হ'ব পাৰে। আজিলৈ ইমানেই। ধন্যবাদ।